বন্ধুসকল আজি পটলৰ ভাজি অকমান অলপ বেলেগ ধৰণে বনাই চাওঁ বুলি ভাবিলোঁ। তাৰ কাৰণে মই পটলখিনি ধুনীয়াকৈ বাকলি গুচাই ধুই ল'লোঁ আৰু ধুনীয়াকৈ এখন পিহনাত মিহিকৈ এনেকৈ ধুনীয়াকৈ পিহি পেলালোঁ। ধুনীয়াকৈ মিহিকৈ পিহি লোৱাৰ পাছতে মই এখন প্লেটত গোটাই ল'লোঁ অকণমান পিঁয়াজ, দুটা ৰঙা জলকীয়া, কেইটামান গোটা জিৰা, অকণমান নহৰু আৰু কাষতে অকণমান বিলাহী। তাৰপাছতে কেৰাহীখন গৰম হ'বলৈ দিলোঁ আৰু তাতে ফোড়নৰ কাৰণে দি দিলোঁ কেইটামান মই গোটা জিৰা আৰু তাতে মই গোটাই থোৱা ৰঙা জলকীয়া দুটা। এই দুটা মই অকণমান সময় ভাজি ল'ম। এনেকৈ ধুনীয়াকৈ অকণমান ৰঙা হোৱালৈকে ভাজি ল'ম জলকীয়াকেইটা। এনেকৈ তাৰপিছত তাতে দি দিলোঁ মই অকণমান কাটি থোৱা নহৰুখিনি। তাৰপিছত সেয়া লৰাই দিলোঁ, তাতে দি দিলোঁ পিঁয়াজখন ৰঙা হোৱালৈকে মই অকণমান ভাজিম। এনেকৈ ইফালে সিফালে লৰাই কৰি ভাজিম আৰু তাতে দি দিম মই অকণমান হালধি আৰু তাতে দি দিম মই আন্দাজমতে অকণমান নিমখ। তাৰপিছত ধুনীয়াকৈ লৰাই দিম, নিমখ দি দিলোঁ। তাৰপিছত ধুনীয়াকৈ লৰাই দিম আৰু ধুনীয়াকৈ যেতিয়া সিজিব তাতে দি দিম মই অকণমান ৰঙা জলকীয়া গুড়ি আৰু বিলাহীখিনি। এতিয়া বিলাহীখিনি সিজালৈকে মই অকণমান সময় ভাজিম। বিলাহীখিনি যেতিয়া গলি যাব তেতিয়ালৈকে এনেকৈ লৰাই থাকিব লাগিব। এনেকৈ ধুনীয়াকৈ লৰাই থাকিম আৰু বিলাহীখিনি যেতিয়া ধুনীয়াকৈ গলি যোৱা যেন লাগিব তাতে দি দিম মই আন্দাজমতে অকণমান পানী। এই পানীখিনি যেতিয়া উতল আহিব, এই পানীখিনি উতলিবলৈ দিব লাগিব আৰু উতল অহাৰ লগে লগে মই তাত দি দিলোঁ পিহি থোৱা পটলখিনি দি ধুনীয়াকৈ এবাৰ লৰাই দিলোঁ আৰু ঢাকি দিম। এই ঢাকি দিয়াৰ পাছতে মই পানীখিনি শুকোৱালৈকে লৰাই থাকিম। এনেকৈ লৰাই থাকিব লাগিব। যেতিয়া পানীখিনি তাত শুকাই যাব তেতিয়া ভাজিখিনি খাব পৰাকৈ এনেকৈ ৰেডি হৈ যাব। দেখিবলৈ বহুত ধুনীয়া হয় আৰু খাবলৈ সঁচাকৈ বহুত বেছি ধুনীয়া। পটল নোখোৱা মানুহে খাই ভাল পাব। এদিন আপোনালোকে বনাই খাই চাবচোন।